হেল্ল' বন্ধুসকল, মফিজ টেক চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। লকডাউনৰ সময়ত আপোনালোকে যদি বাহিৰত যাব বিচাৰিছে তেন্তে নিশ্চয় মনত এটা ভয় ভাৱ উদয় হৈছে যে পুলিচে কোবাব বুলি। তো কিবা দৰকাৰী কামৰ কাৰণে হ'লেও আপোনালোকে বাহিৰত যাব পৰা নাই। বৰ্তমান অসম চৰকাৰে এখন ব্যৱস্থা কৰিছে সকলোকে বাহিৰত যোৱাৰ কাৰণে। ই পাছ বোলা এটা বস্তু দিছে। ই পাছটো লৈ আপুনি য'তে ইচ্ছা ত'তে যাব পাৰিব। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাম যে এই ই পাছটো আপোনালোকে কেনেকৈ পাব, ক'ৰ পৰা পাব, ক'ত এপ্লিকেশ্যন দিব লাগিব। বলক আপোনালোক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে কৈছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু জানি লওক যে ই পাছটো কেনেকৈ ল'ব পাৰি। ই পাছ ল'বলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই কৰাৰ কাৰণে ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে। লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে ওপৰৰ কৰ্নাৰটোত চাব ই পাছ ফৰ এছেঞ্চিয়েল ছাৰ্ভিচ। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহি যাব। ফৰ্মটো আপোনালোকে এটা এটা ষ্টেপ ফিল আপ কৰি যাব লাগিব। ফাৰ্ষ্টত চাব নেম অফ দি এপ্লিকেণ্ট। নেম অফ দি এপ্লিকেণ্টৰ ঠাইত আপোনালোকে নিজৰ নামটো লিখি দিব। তাৰে পিছত মোবাইল নাম্বাৰটো দিয়াৰ পিছত ডেট অফ বাৰ্থ, ইমেইল। তাৰে পিছত চাওক টাইপ অফ এপ্লিকেণ্ট। টাইপ অফ এপ্লিকেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত দুটা অপশ্যন আহি যাব, গভাৰ্ণমেণ্ট আৰু প্ৰাইভেট। আপোনালোকে যদি কিবা চৰকাৰী কামত যাব বিচাৰে তেন্তে গভাৰ্ণমেণ্ট ছিলেক্ট কৰিব, আৰু যদি কিবা ব্যক্তিগত কামত যাব বিচাৰে তেন্তে প্ৰাইভেটটো ক্লিক কৰিব। তাৰে পিছত চাওক এড্ৰেছ অফ দি এপ্লিকেণ্ট। এড্ৰেছ অফ দি এপ্লিকেণ্টত আপোনালোকে ফাৰ্ষ্টত দি আছে হাউচ নম্বৰ, বাইলেণ্ড নম্বৰ, ষ্ট্ৰীট নম্বৰ, যিকোনো এটা দিলে হ'ল। আপোনাৰ হাউচ নম্বৰটো দিব পাৰে। তাৰপিছত লেণ্ডমাৰ্ক, লোকেলিটি, ৱাৰ্ড নম্বৰ দি দিব, ভিলেজ। তাৰপিছত চাওক ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ পিছত গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ইয়াৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। তাৰে পিছত পুলিচ ষ্টেচনটো দিব, পোষ্ট অফিচ, ব্লক দিয়াৰ পিছত পাছ ডিটেইলছত অহাৰ পিছত ফাৰ্ষ্টত কি আছে আপোনালোকৰ ভেহিকল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ভেহিকল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত আপোনাৰ গাড়ীৰ নাম্বাৰটো দিব। বাইকে হওক বা চাৰিচকীয়া হওক, যোনটো গাড়ী আছে সেই গাড়ীৰ নাম্বাৰটো ইয়াতে দি দিব। তাৰে পিছত ছেকেণ্ড অপশ্যনটো আছে কি ভেহিকল টাইপ। ভেহিকল টাইপত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তিনিটা অপশ্যন আহি যাব। এটা হ'ল টু হুইলাৰ, তাৰে পিছত হ'ল ফ'ৰ হুইলাৰ, LMB, তাৰপিছত পিকআপ ভেন, ট্ৰাক, HMV। আৰু এতিয়া আপোনালোকে যদি বাইক লৈ যাব বিচাৰে তেন্তে টু হুইলাৰ ছিলেক্ট কৰিব, চাৰিচকা হ'লে ফ'ৰ হুইলাৰ, আৰু কিবা মালবাহী গাড়ী হ'লে তলত 3 নম্বৰ অপশ্যনটো ক্লিক কৰিব। তাৰে পিছত আছে কি আপোনাৰ জাৰ্ণি টাইপত ক্লিক কৰাৰ পিছত চাওক ইয়াতে দুটা অপশ্যন আছে, ওৱান ৱে আৰু ৰাউণ্ড ট্ৰিপ। ওৱান ৱেটো হ'ল আপোনালোকে ধৰক কি আজি যাব আৰু আজি ঘূৰি নাহে, 2-3 দিন পিছত আহিব, তেন্তে ওৱান ৱেটো ছিলেক্ট কৰিব। আৰু আপোনালোকে যদি আজি যাব অলপ পিছতে ঘূৰি আহিব তেন্তে ৰাউণ্ড ট্ৰিপটো ছিলেক্ট কৰি দিব। তাৰে পিছত নাম্বাৰ অফ পাৰ্চনত ক্লিক কৰাৰ পিছত আপোনালোকে 3-4টামান অপশ্যন আহিব। এতিয়া আপুনি অকলে যাব বিচাৰে এটা ছিলেক্ট কৰিব, 2জন 3জন আপোনালোকে যিমানজন যায় সেইটো হিচাপে ছিলেক্ট কৰি ল'ব। তাৰে পিছত পাছ ফ্ৰম ডেট, কোনটো ডেটৰ পৰা আপোনাক পাছ লাগে, আৰু পাছ টু ডেট, কোনটো ডেটলৈকে আপোনাক লাগে আপুনি ছিলেক্ট কৰি দিলে হ'ল। তাৰে পিছত চ'ৰ্চ অফ ৰোড, মানে আপুনি ক'ৰ পৰা যাব আৰু ডেষ্টিনেশ্যন অফ ৰোড, ক'লৈকে যাব, দুটা জেগাৰ নাম দি দিলে হয়। তাৰপিছত পাৰপছ অফ ট্ৰেভেলত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে 5টামান অপশ্যন আছে চাব, মেডিকেল, কালেকশ্যন অৰ ডিষ্ট্ৰিবিউশ্যন অফ গ্ৰ'চাৰী গুডছ, গভাৰ্ণমেণ্ট ডিউটি, আদাৰ এছেঞ্চিয়েল। এইবিলাক যোনটো দৰকাৰ আপুনি যোনটো কামৰ কাৰণে যাব সেইটো ছিলেক্ট কৰি দিলেই হ'ল। তাৰপিছত ৰিমাৰ্ক কিবা এটা দি দিব। তাৰে পিছত কি আছে ছিলেক্ট অফিচ টু ছাবমিট এপ্লিকেশ্যন, আপুনি কোনটো অফিচত এপ্লিকেশ্যনটো ছাবমিট কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামবিলাকে আহি যাব, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি দিলেই হ'ল। তাৰে পিছত আই এগ্ৰী অপশ্যনটো ইয়াতে ক্লিক কৰাৰ পিছত তাৰে পিছত আহি যাব কি অড ভেৰিফিকেশ্যনৰ ওপৰত যোনকেইটা লেটাৰ আছে আপুনি তলত দিয়া বাকচটো ইয়াতে ক্লিক কৰি দিব। ইয়াতে ভৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট বটনটো ক্লিক কৰিব। ছাবমিট বটনটো ক্লিক কৰাৰ পিছত আপোনালোকে যোনবিলাক ডিটেইলছ ফৰ্মখনত দিছে সেই ডিটেইলছকেইটা আপোনালোকৰ PDF আকাৰে আপোনালোকৰ সন্মুখত আহি যাব। সেইটো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব পাৰে বা মোবাইলতো ৰাখিব পাৰে। এইটো লৈ আপোনালোকে য'তে যাব কোনো প্ৰব্লেম নহয়, পুলিচে দেখাবলৈও কোনো প্ৰব্লেম নহ'ব। তো ভিডিঅ' এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।